নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অসম এক্সাম চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ য'ত আজি আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ যি পোষ্ট গ্ৰেজুৱেট এডমিশ্যনৰ বাবে অৰ্থাৎ MA MSc বা MCA ৰ বাবে এডমিশ্যনৰ বাবে যি এন্ট্ৰেন্স এক্সাম হয় সেই এন্ট্ৰেন্স এক্সামত আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে এপ্লাই কৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব তেতিয়া গোটেইখিনি কথা ভালদৰে বুজি পাব গতিকে আহক আমি ভিডিঅ'টোত চাই লওঁ ইয়াত আপোনালোকে টাইপ কৰিব লাগিব online.gu.in এইটো এই পেজটো ওপেন হ'ব ইয়াত আপোনালোকৰ যি এইটো আছে online.gu.in ইয়াত ক্লিক কৰিব লাগিব ইয়াৰ পাছত এইটো পেজ এনেকৈ ওপেন হ'ব ইয়াত লিখা আছে যে এপ্লিকেশ্যন ফৰ PG এন্ট্ৰেন্স টেষ্ট PGET 2023-2024 is live now. Click here to apply. ইয়াত ক্লিক কৰিব লাগিব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে গতিকে আমি ইয়াত ক্লিক কৰিলো এতিয়া ইয়াত এইটো পেজ এনেদৰে ওপেন হ'ব আৰু ইয়াত যেটো প্ৰথমত লিখা আছে PG এন্ট্ৰেন্স এক্সামিনেশ্যন 2023 আৰু ইয়াৰ যি লাষ্ট ডেট আছে সেই লাষ্ট ডেটটো 20 জুন 2023 লৈকে আছে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে ইয়াত যেটো আছে ক্লিক অন here ইয়াত ক্লিক কৰিব লাগিব গতিকে আমি ইয়াত ক্লিক কৰিম ক্লিক কৰিলো এইটো পেজ ওপেন হ'ব ইয়াত আপোনালোকৰ যি মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো বহুৱাই দিব লাগিব আৰু ইয়াত যি ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো ইয়াত বহুৱাই দিব লাগিব গতিকে আমি ইয়াত বহুৱাই দিও এটা এইখিনি বহুৱাই দিয়াৰ পিছত যি ইয়াত ষ্টাৰ্ট বাটন আছে ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰিলো ইয়াৰ পাছত এনেকৈ এখন পেজ ওপেন হ'ব আৰু ইয়াত লিখা থাকিব এপ্লিকেশ্যন ফৰ PG এন্ট্ৰেন্স এক্সামিনেশ্যন 2023 তাৰ ইয়াৰ পিছত ইয়াত আপোনালোকৰ DHE ইউনিক আইডি এইটো নিদিলে হ'ব ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নেমটো লাগিব ইয়াত মিডল নেমটো দিব লাগিব ইয়াত লাষ্ট নেমটো লাগিব আৰু যি ইমেইল আইডি আছে ইয়াত ইমেইল আইডিটো ভৰাই দিব লাগিব আৰু ইয়াত যি ফাদাৰ্স নেম আছে ফাদাৰ্স নেম দিব লাগিব ইয়াত মাদাৰ্স নেম দিব লাগিব ইয়াত যি পেৰেন্টছ মোবাইল নম্বৰ আছে অৰ্থাৎ আপোনালোকৰ দেউতা বা মাৰ যি মোবাইল নম্বৰ আছে সেইটো ইয়াত দিব লাগিব ইয়াৰ পাছত ইয়াত পেৰেন্টছৰ ইমেইল আইডি আছে ইমেইল আইডি দিব লাগিব নিদিলে হ'ব আৰু ইয়াত জেন্ডাৰটো ভৰাই দিব লাগিব ইয়াত আপোনালোকৰ যি ক্যাটাগৰী আছে জেনাৰেল বা SC ST যিকোনো সেইটো ইয়াত ভৰাই দিব লাগিব এই কাষ্টৰ সাৰ্টিফিকেট আছে তেন্তে ইয়াত আপলোড দিব লাগিব আৰু যি ৰিলিজন আছে অৰ্থাৎ ধৰ্ম ইয়াত দিব লাগিব ৰিলিজনটো ইয়াত এটা আছে ডু ইউ বিলং টু মডাৰ্ণ কমিউনিটিত বিলং কৰে নেকি যদি কৰে ইয়াত দিব লাগিব আৰু যদি নকৰে নো দিব লাগিব ইয়াত প্ৰায় নোৱে হ'ব ইয়াৰ পাছত ইয়াত আছে নেশ্যনেলিটি এইটো হ'ব ইণ্ডিয়া আৰু এইটো ডমিচিয়েলটো হ'ব আসাম যেটো অসমৰ পৰা কৰিব আৰু ইয়াত আধাৰ নম্বৰটো দিলেও হ'ব নিদিলেও কথা নাই মেন্ডেটৰি নহয় আৰু নিড হোষ্টেল একমোডেশন যদি হোষ্টেল বিচাৰে তেন্তে ইয়াত দিব লাগিব আৰু নিবিচাৰিলে নো দিব লাগিব ইয়াৰ পাছত ইয়াত আছে তৰলে আহিব লাগিব আৰু ইয়াত আছে আৰ ইউ ডিফাৰেন্টলি এবল যদি হয় তেন্তে ইয়েস দিব লাগিব আৰু যদি নহয় নো দিব লাগিব আৰু ডু ইউ বিলং টু EWS যদি EWS ক্যাটাগৰী হয় তেন্তে ইয়েস দিব লাগিব আৰু নহলে নো দিব লাগিব ইয়াত আছে ডু ইউ হ্যাভ ম্যাথমেটিক্স ইন 10+12 অর্থাৎ 12 যদি ম্যাথমেটিক্স ছিল তেন্তে ইয়েস দিব লাগিব আৰু যদি নাই নো দিব লাগিব আৰু ইয়াত আছে আৰ ইউ PG টপাৰ যদি PGDCA টপাৰ হয় আৰ ইউ PGDCA টপাৰ যদি PGDCA টপাৰ হয় তেন্তে ইয়েস দিব লাগিব নহলে নো দিব লাগিব ইয়াত সেভ পাৰ্সোনাল ডিটেইলছ খিনি ইয়াত ক্লিক কৰি সেভ কৰি থব লাগিব ইয়াৰ পিছত আহিব এড্ৰেছ ডিটেইলছ ইয়াত থাকিব কাৰেসপন্ডেন্স এড্ৰেছ অৰ্থাৎ ইয়াত থাকিব ষ্ট্ৰীট নেম ল্যান্ডমাৰ্ক ওয়ার্ড নম্বৰ যিকোনো এটা দিলে হ'ল আৰু ইয়াত থাকিব ভিলেজ গাঁৱৰ নামটো দিব লাগিব ইয়াত ডিস্ট্ৰিক্টৰ নামটো দিব লাগিব ইয়াত ষ্টেটৰ নামটো দিব লাগিব ইয়াত কান্ট্ৰি নেম দিব লাগিব ইয়াত পিন কোডটো বহুৱাই দিব লাগিব যদি পাৰ্মানেন্ট এড্ৰেছটো কাৰেসপন্ডেন্স এই এড্ৰেছটো অৰ্থাৎ এই এড্ৰেছ কাৰেসপন্ডেন্স এড্ৰেছটোৰ সৈতে একে হয় তেন্তে ইয়াত এইটো টিক কৰি দিলে হৈ গ'ল ইয়াত গোটেইখিনি আহি যাব ইয়াৰ পাছত সেভ এড্ৰেছত ক্লিক কৰি দিব লাগিব ইয়াৰ পাছত আহিব আদাৰ ক্যাটাগৰী ডিটেইলছ
যদি are you shown daughter of ex employee of Guwahati University যদি আপোনাৰ কোনোবা ex employee আছিল Guwahati University তেন্তে ইয়াত ক্লিক কৰিব লাগিব আৰু যদি নাই নালাগে আৰু ইয়াত আছে are you shown daughter of parents employee of Guwahati যদি কোনোবা আপোনালোকৰ Guwahati University employee কাম কৰে তেন্তে ইয়াত ক্লিক কৰিব লাগিব shown daughter of ex employee যদি ডিফেন্স পাৰ্সনেল আৰু যদি ডিফেন্সৰ পাৰ্সনেলৰ এক্স এমপ্লয় আছিল কোনোবা আপোনালোকৰ তেন্তে ইয়াত ক্লিক কৰিব লাগিব ঠিক তেনেকৈ are you permanent resident of Fringe Village as notified by government Guwahati University Fringe Village যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ হয় তেন্তে ইয়াত ক্লিক কৰিব লাগিব নহলে নালাগে ইয়াৰ পিছত আছে do you want to apply under extracurricular activities quota যদি extracurricular activities quota এপ্লাই কৰিব বিচাৰে তেন্তে ইয়াত ক্লিক কৰিব লাগিব আৰু do you want to apply under NCC NSS quota যদি NCC বা NSS quota এপ্লাই কৰিব বিচাৰে তেন্তে ইয়াত ক্লিক কৰিব লাগিব ইয়াৰ পাছত ইয়াত save other category-টো ক্লিক কৰি থব লাগিব ইয়াৰ পাছত আহিব unique identity details ইয়াত ক্লাস 10 ৰ যি ইকুইভ্যালেন্ট ৰোল নম্বৰ আছে সেই ৰোল নম্বৰটো দিব লাগিব ইয়াত যি ক্লাস 10 ৰ মাৰ্কশিটৰ সিৰিয়াল নম্বৰ আছে সেইটো দিব লাগিব ইয়াত ক্লাস 12 ৰ ৰোল নম্বৰটো দিব লাগিব ইয়াত ক্লাস 12 ৰ মাৰ্কশিটৰ সিৰিয়াল নম্বৰটো দিব লাগিব ইয়াৰ পিছত ইয়াত সেভ ইউনিক আইডেন্টিটিত ক্লিক কৰিব লাগিব ইয়াৰ পিছত আহিব বেংক ডিটেইলছ এই বেংক ডিটেইলছৰ একাউণ্টৰ নামটো দিব লাগিব যাৰ নামত একাউণ্টটো আছে আপোনাৰ একাউণ্ট নামটো দিব লাগিব আৰু যি একাউণ্ট নম্বৰ আছে সেই একাউণ্ট নম্বৰটো ইয়াত ভৰাই দিব লাগিব আৰু যি বেংক আছে বেংকটো ইয়াত নামটো ভৰাই দিব লাগিব আৰু বেংকটোৰ যি ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চটো কোড সেইটো ইয়াত ভৰাই দিব লাগিব আৰু যি IFSC কোড আছে সেইটো ইয়াত ভৰাই দিব লাগিব আৰু MICR কোডটো অপচনেল দিলে হ'ব নিদিলে কথা নাই এই গোটেইখিনি আপোনালোকৰ যি পাছবুক আছে পাছবুকৰ ফ্ৰন্ট পেজত পাই যাব ইয়াৰ পাছত সেভ বেংক ডিটেইলছত ক্লিক কৰি থব লাগিব ইয়াৰ পাছত আহিব কারেন্ট স্টুডেন্টশিপ ডিটেইলস are you pursuing any other regular course in GU or other university যদি আপুনি গুৱাহাটী ইউনিভাৰ্সিটি বা অন্য ইউনিভাৰ্সিটিৰ পৰা কিবা ৰেগুলাৰ কোৰ্স লৈছে আছে তেন্তে ইয়াত yes দিব লাগিব আৰু যদি নাই no কৰি দিব লাগিব আৰু ইয়াতে have you pursuing completed any master program at GU যদি আপুনি যিকোনো মাস্টাৰ প্ৰগ্ৰাম GU পৰা লাভ কৰিছে তেন্তে ইয়াত yes দিব লাগিব যদি নাই কৰা no দিব লাগিব আৰু ইয়াত আছে do you have registration number of Guwahati University আৰু যদি হয়তো আৰু যি আপোনালোকৰ যি ৰেজিষ্ট্ৰেচন নম্বৰ আছে অৰ্থাৎ UG আন্ডাৰ গ্ৰেজুৱেটৰ যি ৰেজিষ্ট্ৰেচন নম্বৰ আছে যেতিয়া BA BSc কৰিছিল সেই ৰেজিষ্ট্ৰেচন নম্বৰটো যদি আছে ইয়াত yes কৰিব লাগিব আৰু যদি নাই no কৰিব লাগিব ইয়াৰ পিছত সেভ ষ্টুডেন্টশিপ ডিটেইলছখনত ক্লিক কৰিব লাগিব ইয়াৰ পাছত আহিব আদাৰ ৰিলেভেন্ট কোৱালিফিকেশ্যন অৰ্থাৎ CAT MAT XAT GATE ডিটেইলছ ইয়াত আছে কোৱালিফিকেশ্যন নেম অৰ্থাৎ যি কিবা কোৱালিফিকেশ্যন আছে যদি ইয়াত ভৰাই লাগিব কোৱালিফাইং ইয়াৰ আছে যদি ইয়াত স্কোৰটো দিব লাগিব আপলোড স্কোৰ ইয়াত আপলোড কৰিব লাগিব ফাইলটো সাৰ্টিফিকেটখন আৰু ইয়াত আছে প্ৰিভিয়াছ কোৱালিফিকেশ্যন ডিটেইলছ ইয়াত দিব লাগিব ইয়াত থাকিব কোৱালিফিকেশ্যন থাকিব আপুনি যে গ্ৰেজুৱেচন হয় গ্ৰেজুৱেচনত যেহেতু পোষ্ট গ্ৰেজুৱেটৰ এপ্লাই কৰিব গতিকে গ্ৰেজুৱেচনটো ক্লিক কৰিব লাগিব আৰু ইয়াত সেইটো গ্ৰেজুৱেচনৰ যি ৰোল নম্বৰ আছে ৰোল নম্বৰটো ইয়াত ভৰাই দিব ৰোলটো আৰু ইয়াত যি ষ্টেটাছ আছে ষ্টেটাছটো ভৰাই দিব লাগিব আৰু ইয়াত যি ছাবজেক্ট মেজৰ লৈছে সেইটো ভৰাই দিব লাগিব আৰু ইয়াৰটো ভৰাই দিব লাগিব কোনখন পাছ কৰিছে আৰু ইয়াত মেক্স মাৰ্ক কিমান আছিল বা আপুনি কিমান পাইছে
আৰু তাৰ পাৰ্চেণ্টেজটো ইয়াত দিব লাগিব আৰু যি ইউনিভাৰ্চিটি আছে গুৱাহাটী ইউনিভাৰ্চিটি বোৰ্ডটো দিব লাগিব ইয়াৰ পিছত আহিব গ্ৰেজুৱেশ্যন মাৰ্কছ গ্ৰেজুৱেশ্যনত যিমান মাৰ্ক পাইছে সেই মাৰ্কটো ইয়াত আহিব অৰ্থাৎ মেক্সিমাম মাৰ্ক ইন মেজৰ ছাবজেক্ট মেজৰত মেক্সিমাম মাৰ্ক কিমান পাইছিল সেইটো ইয়াত মেজৰ ছাবজেক্ট মেক্সিমাম মাৰ্ক কিমান আছিল সেইটো ইয়াত ভৰাই দিব লাগিব আৰু আপুনি কিমান পাইছে মেজৰ ছাবজেক্টত সেইটো ইয়াত ভৰাই দিব লাগিব আৰু যি মেক্সিমাম জেনেৰেল ছাবজেক্ট আছে সেই জেনেৰেল ছাবজেক্টত মেক্সিমাম নাম্বাৰটো ইয়াত ভৰাই দিব লাগিব আৰু জেনেৰেল ছাবজেক্টত যিমান পাইছে সেই নাম্বাৰটো ইয়াত ভৰাই দিব লাগিব ইয়াৰ পাছত ইয়াত সেভ গ্ৰেজুৱেশ্যন মাৰ্কত ক্লিক কৰি দিব লাগিব তাৰপিছত ইয়াত আহিব লিষ্ট অফ ছাবজেক্ট ইন গ্ৰেজুৱেশ্যন অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ যি ছাবজেক্ট আছে সেই ছাবজেক্টৰ নেমটো ইয়াত ভৰাই দিব লাগিব আৰু যিটো ছাবজেক্ট নেচাৰ আছে মেজৰ ছাবজেক্ট হয় মেজৰ বা জেনেৰেল ইলেক্টিভ সেইটো ইয়াত বহুৱাই দিব লাগিব ইয়াৰ পাছত ইয়াত যি এড কৰি থব লাগিব ইয়াত আহিব কোৰ্স এপ্লাইড ফৰ এতিয়া আহিব কোৰ্স এপ্লাইড ফৰ কি কোৰ্স এপ্লাই কৰিব ইয়াত সিলেক্ট কৰটো কোৰ্সটো সিলেক্ট কৰিব লাগিব অৰ্থাৎ কিভাবে এপ্লাই কৰিব আপুনি এমএ পাৰ্সন বা এমএসসি যিকোনো যিটো বাবে আপুনি এপ্লাই কৰে সেইটো বাবে সেইটো ইয়াত ক্লিক কৰি দিলে হৈ গল আৰু ইয়াত এড বাটনটোত ক্লিক কৰিব লাগিব এই যেটো এড বাটন আছে ইয়াত ক্লিক কৰি দিব লাগিব ইয়াৰ পাছত আহিব এন্ট্ৰেন্স এক্সাম সেন্টাৰ ডিটেইলছ ইয়াত এন্ট্ৰেন্স এক্সাম সেন্টাৰ ডিটেইলছ খিনি ভৰাই দিব লাগিব ইয়াত সিলেক্ট কৰিব লাগিব এক্সাম এন্ট্ৰেন্স সেন্টাৰটো ইয়াত সিলেক্ট কৰিব লাগিব যদি আপোনাৰ গুৱাহাটী হয় গুৱাহাটী সিলেক্ট কৰি দিলে হল এনেকৈ তেনে যাৰ যেটো ফালটো ওচৰত হয় হেতু ইয়াত ক্লিক কৰি দিলে আৰু সেভ সেন্টাৰত ক্লিক কৰি দিলে হৈ যাব ইয়াৰ পাছত আহিব আপলোড পাসপোর্ট ফটো এন্ড সিগনেচার এন্ড আদার ডকুমেন্টস অর্থাৎ ডকুমেন্টস বিলাক ফটো সিগনেচার আৰু ডকুমেন্টস আপলোড কৰিব লাগিব ইয়াত যি আপোনাৰ পাসপোর্ট ফটো আছে সেই পাসপোর্ট ফটোটো আপলোড কৰিব লাগিব আৰু সেই যি পাসপোর্ট ফটোৰ সাইজ আছে 500 কেবিতকৈ বেছি হ'ব নালাগিব আৰু যি সিগনেচাৰ আছে সেই সিগনেচাৰটো ইয়াত আপলোড কৰি দিব লাগিব আৰু যি সিগনেচাৰৰ সাইজ আছে সেই সাইজটো 500 কেবিতকৈ কম হ'ব লাগিব আৰু ইয়াত আপলোড কৰি দিব লাগিব ইয়াৰ পাছত আহিব আপলোড ডেট অফ বাৰ্থ প্ৰুফ এন্ড কোৱালিফাইং সাৰ্টিফিকেট অৰ্থাৎ ডেট অফ বাৰ্থ প্ৰুফ আৰু কোৱালিফাইং সাৰ্টিফিকেট আপলোড কৰিব লাগিব ইয়াত আছে প্ৰুফ অফ ডেট অফ বাৰ্থ প্ৰুফ অফ ডেট অফ বাৰ্থৰ প্ৰুফৰ বাবে যিকোনো এখন অৰ্থাৎ মেট্ৰিকৰ এডমিটখন দিলে হৈ যাব ইয়াত আৰু সেই তাৰ সাইজটো 500 কেবিতকৈ কম হ'ব লাগিব ইয়াৰ পিছত আপলোড কৰি দিব লাগিব ইয়াত ঠিক তেনেকৈ যি ফাইনাল বা লাষ্ট সেমিষ্টাৰ আছে সেই সেমিষ্টাৰৰ লাষ্ট ফাইনাল সেমিষ্টাৰৰ যি সাৰ্টিফিকেট আছে অৰ্থাৎ যদি আপুনি ইজি পঢ়িছে আন্ডাৰ গ্ৰেজুৱেট যিকোনো কোৰ্স পঢ়িছে আন্ডাৰ গ্ৰেজুৱেট গ্ৰেজুৱেশ্যন পাছ কৰিছে তেন্তে গ্ৰেজুৱেশ্যনৰ যি সাৰ্টিফিকেট আছে সেই গ্ৰেজুৱেশ্যন সাৰ্টিফিকেটখন ইয়াত আপলোড কৰি দিব লাগিব আৰু তাৰ সাইজ 500 কেবিতকৈ কম হ'ব লাগিব এই গোটেইখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে ইয়াত যি সাবমিট বাটন আছে সেইটোত ক্লিক কৰি দিব লাগিব ইয়াৰ পাছত এইটো পেজ এনেকৈ ওপেন হ'ব আৰু ইয়াত থাকিব এপ্লিকেশন নম্বৰ ইয়াত আপোনাৰ নামটো থাকিব ইয়াত মোবাইল নম্বৰ থাকিব ইয়াত ইমেইল থাকিব আৰু যি পেমেন্ট ষ্টেটাস আছে এই পেমেন্টটো আপোনালোকে 1000 পেমেন্ট কৰিব লাগিব অনলাইনৰ দ্বাৰা গতিকে পেমেন্ট কৰিব লাগিলে ইয়াত পেড ক্লিক কৰিব লাগিব এনেকৈ আৰু do you really want to continue for payment ইয়াত কৰিলে ইয়াত ওকে কৰিলে পেমেন্টটো কৰি দিলে আপোনালোকৰ এপ্লিকেশন সাকসেসফুল হৈ যাব
আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টোৰ পৰা আপোনালোকৰ অকণমান হ'লেও সহায় হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।